বন্ধুসকল আপোনালোক MC জ্ঞান সলিউশন চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকক কেনেদৰে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰিব পাৰি হেতু দেখুৱাম। যেহেতু ভাৰত চৰকাৰে 30 জুনৰ আগত সকলোকে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডৰ সংযোগ বাধ্যতামূলক কৰি দিছে। গতিকে আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে ভিডিঅটো চাই যাব। আপোনালোকক লিংকটো মই ডেসক্ৰিপচনত দি দিম, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। মই এতিয়া আপোনালোকক পুনে লৈ গৈছোঁ আধাৰ কাৰ্ড আৰু পান কাৰ্ড কেনেদৰে লিংক কৰিব পাৰি। আপোনালোকে যেতিয়া মোৰ লিংকটোত ক্লিক কৰিব তেতিয়া এই পেজটো খোল যাব। এই পেজটো খোল যোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু তাত পাব লিংক আধাৰ। আপোনালোকে যদি এইটো মোবাইলত কৰিব বিচাৰে মোবাইলতো কৰিব পাৰিব। মোবাইলত কৰিব লাগিলে আপোনালোকৰ মোবাইলৰ আপোনাৰ সুবিধাৰ্থে ডেস্কটপ সাইড কৰি ল'ব। তাৰপিছত এই পেজটোত তললৈকে যাব, তললৈকে গৈ লিংক আধাৰ বুলি যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ পান নম্বৰটো বহাই দিব। ইয়াতে আপোনাৰ আধাৰ নম্বৰটো বহাই দিব। ইয়াতে আপোনাৰ নামটো, আৰু ইয়াতে আপোনাৰ ফোন নম্বৰটো আপুনি বহাই দিব। তাৰপিছত আপোনাৰ যদি আপুনি আধাৰ কাৰ্ডখন চেক কৰি ল'ব। আপোনাৰ আধাৰ কাৰ্ডত যদি আপোনাৰ সম্পূৰ্ণ ডেট অফ বাৰ্থটো দিয়া আছে তেনেহ'লে এইটো ক্লিক কৰিব নালাগে, আৰু যদি আপোনাৰ অকল ইয়াৰটো দিয়া আছে তেনেহ'লে আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি আই এগ্ৰি টু ভেলিড মাই আধাৰ ডিটেইলছত ক্লিক কৰিব। তাৰপিছত লিংক আধাৰত ক্লিক কৰি দিব। তাৰপিছত লিংক আধাৰত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনাৰ যিটো ফোন নম্বৰ দিয়া হৈছিলে তাত এটা OTP যাব। সেই OTPটো আপুনি ইয়াতে বহাই দিব। OTPটো বহাই দিয়াৰ পিছত আপুনি ভেলিড কৰি দিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আধাৰ পান লিংকিং কমপ্লিট ছাকচেছফুলি। তাৰপিছত আপুনি অ'কে কৰি দিব। এতিয়া আপোনাৰ আধাৰ আৰু পান কাৰ্ডৰ লিংকৰ প্ৰচেছিংটো কমপ্লিট হৈছে। এনেদৰে আপোনালোকে আধাৰ আৰু পানৰ লিংকৰ প্ৰচেছিংটো কমপ্লিট কৰিব পাৰিব। তাৰপিছত এতিয়া আপুনি আপোনাৰ আধাৰ আৰু পান কাৰ্ডৰ যে লিংকটো সেইটো হৈছেনে নাই আপুনি কেনেদৰে চাব? আপুনি চাব পাৰিব ইয়াতে মই য'ত দেখুৱাইছোঁ নো এবাউট ইয়ৰ আধাৰ পান লিংক ষ্টেটাছ। ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এনেদৰে এখন পেজ অপেন হ'ব। ইয়াতে আপুনি আপোনাৰ পান নম্বৰটো বহাই দিব। আৰু ইয়াতে আপুনি আপোনাৰ আধাৰ নম্বৰটো বহাই দিব। তাৰপিছত আপুনি ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিব। ইয়াতে আপুনি দেখিবলৈ পাইছে ইয়ৰ আধাৰ পান লিংকিং ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDI ফৰ ভেলিডেশ্যন। প্লিজ চেক দি ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ ষ্টেটাছ লিংক অন হোম পেজ। এইটো আজি এই মাত্ৰ এপ্লাই কৰাৰ বাবে এনেদৰে দেখুৱাইছে। আপুনি এসপ্তাহমানৰ ভিতৰত এইখিনি পুনৰবাৰ চাব, আপোনাৰ ছাকচেছফুল হ'ব। আৰু যদি আপোনাৰ কিবা ভুল আছে তেনেহ'লে ৰিজেক্টটো আপুনি ইয়াতে চাব পাৰিব। আপোনালোকে এসপ্তাহমানৰ ভিতৰত এইটো চাই ল'ব। এনেদৰে আপোনালোকে আধাৰ আৰু পানৰ লিংক কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে আৰু আপোনালোকে যদি এনেদৰে টেকনিকেল সঁহাৰি বিচাৰে তেনেহ'লে
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগলৈ এনেদৰে ভিডিঅ'বোৰ আপোনালোকে পাই যাব। দৈনন্দিন ব্যৱহাৰিক জীৱনৰ বাবে মই আপোনালোকৰ সহজ হোৱাৰ বাবে আপোনালোকে কোনো ধৰণৰ অনলাইনৰ অৰ্থাৎ নেট কেফত নোযোৱাকৈ কেনেদৰে আপোনাৰ ব্যৱহাৰিক জীৱনৰ কৰ্মখিনি কৰিব পাৰে তাক সম্পূৰ্ণৰূপে দেখুৱাই যাম। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰাখিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকলৰ মাজত, যাতে সকলোৰে বাবে এই ভিডিঅ'টোৱে সহায় কৰে। ধন্যবাদ। জয় আই অসম।